বাস্তুশাস্ত্ৰ অনুসৰি ঘৰখনত ধন সুখ সমৃদ্ধি আৰু আনন্দৰ প্ৰভাৱ বঢ়াবলৈ কিছুমান প্ৰভাৱশালী চিন অতি শুভ বুলি কৈছে। অৰ্থাৎ বাস্তু টিপছ অনুসৰি ঘৰখনত ধন আৰু বিশেষকৈ টকা পইচাৰ যদি আপোনালোকৰ ৰখাব বিচাৰে, টকা পইচা অপ্ৰয়োজনীয় কামত খৰচ হৈ থাকে, জমা নহয়, তেনে ক্ষেত্ৰত আপোনালোকে এইকেইটাৰ দিশৰ প্ৰতি গুৰুত্ব দিব। 1 নম্বৰতে হৈছে ঘৰৰ মুখ্য দুৱাৰ। ঘৰৰ প্ৰৱেশৰ বাবে ঘৰখন প্ৰৱেশৰ বাবে বিশেষকৈ এখন মুখ্য দুৱাৰ ৰাখক। উত্তৰ আৰু পূব দিশত শ্ৰেষ্ঠ। দক্ষিণ দিশত কেতিয়াও দুৱাৰ নিদিব, নেতিবাচক শক্তি সোমায়। উপায় হৈছে দুৱাৰ দুইফালে সঠিক ৰঙৰ আপোনালোকে যি স্বস্তিক আকক বুলি কৈছে, পূবত সেউজীয়া, উত্তৰত নীলা, দক্ষিণত ৰঙা, পশ্চিমত হালধীয়া ৰঙো আপোনালোকে ইউজ কৰিব পাৰে, ব্যৱহাৰ কৰিব পাৰে। 2 নম্বৰতে হৈছে পূজা ঘৰৰ দিশ। মনত ৰাখিব, ঘৰখনত যদি টকা পইচা সদায় আপোনালোকে থকাটো বিচাৰে, তেন্তে আৰু এটা আপোনালোকে কথাৰ প্ৰতি গুৰুত্ব দিব। 2 নম্বৰতে হৈছে পূজাৰ ঘৰৰ দিশ। উত্তৰ পূব কোণ ব্ৰহ্মস্থান, ইয়াত পূজাৰ ঘৰ ৰাখক। দেৱ দেৱীৰ মুখ পূব দিশলৈ হ'ব লাগে বুলি কৈছে। পাকঘৰ 3 নম্বৰতে হৈছে পাকঘৰ। দক্ষিণ পূব দিশত পাকঘৰ শুভ। বেৰত ৰঙা, কমলা বা গুলপীয়া ৰং কৰক। উত্তৰ দিশত ডাষ্টবিন, ঝাৰু বা ইলেক্ট্ৰনিক বস্তু নথব, ধন হানি হয় বুলি কৈছে। তাৰপিছত লকাৰৰ যি বাস্তু, বিশেষকৈ লকাৰৰ বস্তু, বিশেষ লকাৰ পশ্চিম দিশত ৰাখক। ভিতৰত ৰঙা কাপোৰত বান্ধি অলপ হালধীয়া সৰিয়হ থওক বুলি কৈছে লকাৰটোৰ ভিতৰত। বেয়া নজৰ আৰু নেতিবাচক শক্তি আঁতৰে বুলি কৈছে। 5 নম্বৰটো হৈছে দক্ষিণ পশ্চিমত মাটিৰ গোলক কৈছে যে এই দিশত মাটিৰ গোলক ৰাখি সময় সময় নোট ভৰাওক। ল'ৰা ছোৱালীৰ হাতেৰে ভৰালে বেছি শুভ বুলি কৈছে। মাটিৰ গোলক কৈছে যে অৰ্থাৎ বিশেষকৈ মাটিৰ যি আপোনালোকৰ পাত্ৰ কিছুমান থাকে য'ত টকা পইচা সোমোৱাই ৰাখে, ছেভিং কৰে, তেনে ক্ষেত্ৰত নিজৰ ল'ৰা ছোৱালীৰ হাতেৰে ভৰোৱালে ভাল বুলি কৈছে। তাৰপিছতে আহিছে পশ্চিমত লক্ষ্মী নাৰায়ণৰ ফটো। লক্ষ্মী নাৰায়ণৰ ফটো পশ্চিম দিশত বিশেষকৈ লক্ষ্মী নাৰায়ণৰ ফটো লগালে ধন আৰু স্থিৰতা আহে। মনত ৰাখিব। ঈশান কোণত গংগাজল। উত্তৰ পূব কোণ আটাইতকৈ পবিত্ৰ। ইয়াত গংগাজলৰ বটল ৰাখক। ই নেতিবাচক শক্তি দূৰ কৰে আৰু মানসিক শান্তি দিয়ে বুলি কৈছে। 8 নম্বৰতে হৈছে শুভ চিন। ওম। ওম চিনটো মূল দুৱাৰত লগালে নেতিবাচক শক্তি নোসোমায়। পঞ্চশোলক হালধি, বিশেষকৈ হাতৰ চাপ সুখ শান্তি সমৃদ্ধি আনে। কলহ সুখ সমৃদ্ধিৰ প্ৰতীক। মাছ উত্তৰ পূবত মাছৰ যি ছবি লগালে উন্নতিৰ পথ খোলে বুলি কৈছে। ত্ৰিশূল, শংখ, দীপক ঘৰত ইতিবাচক শক্তি বঢ়ায়। গছ গছনি 9 নম্বৰতে হৈছে গছ গছনি। ঘৰৰ উত্তৰ পূব দিশত গোলৰ পাকৰ গছ নলগাব, চকুৰ ৰোগ হয় বুলি কৈছে। বৰ, কল, পিপল, ডালিমৰ গছো নালাগে, গতিকে ধ্যান ৰাখিব, বৰকত গুচি যায় বুলি কৈছে। পৰিষ্কাৰ পৰিচ্ছন্নতা। লক্ষ্মীক পৰিষ্কাৰ লাগে। মা লক্ষ্মীয়ে সদায় পৰিষ্কাৰ ঠাইত বাস কৰে। যিখন ঘৰত লেতেৰা আৱৰ্জনাৰে ভৰা, তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে। মুখ্য দুৱাৰ সদায় চাফা কৰি ৰাখিব লাগে। দুৱাৰ মুখত কেতিয়াও লেতেৰা আৱৰ্জনা ৰাখিব নালাগে। বিশেষকৈ সন্ধিয়া সময়খিনিত আপোনালোকে দুৱাৰখন খুলি ৰাখিব আৰু এগছি চাকি বন্তি দুৱাৰ মুখত আপোনালোকে নিশ্চয়কৈ জ্বলাব। যদি ঘৰত তুলসী গছ আছে, ৰাতিপুৱা আৰু গধূলাৰ সময়খিনিত বিশেষকৈ আপোনালোকে যিটো পানী দিব আৰু এগছি চাকি বন্তি জ্বলাই মা লক্ষ্মীক আৰাধনা কৰক, বিষ্ণুৰ সহস্ৰনাম পাঠ কৰক, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বিশেষকৈ পূজাৰ স্থল আৰু লকাৰ নিয়মীয়াকৈ চাফা কৰিব। ওম শ্ৰী লক্ষ্মী নাৰায়ণ নম মন্ত্ৰ জপ কৰক, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে আপোনালোকে ভাল লাগিছে লাইক এটা কৰি দিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। জয় মা লক্ষ্মী, জয় মা লক্ষ্মী।